ও কি হা ক'ত যোৱা কনা এনা শুরু কর হয় নেকি এনে খবৰ পাতি কেনে আজিকালি কেনে তোর চলছি খবর ভালো দাও আপনার কেন মোৰো ভালে দা কনা কি কথা পাতি আছ কিয় ক'ব পাৰবে না অলপ বাড়ি মে লাগিও নরি না কোৱাচোন কি কথা আলোচনা কৰি আছ হয় আমি এটা কথা আলোচনা করি আছিলো কি কথা আজ 2 অক্টোবর নহয় জানো হয় সেই কারণে আমি মহাত্মা গান্ধীর কথা পাতিছি হয় নেকি তনাই আজিৰ যুগত চলি হৈ যি এলা মনত ৰাখছ মোৰ বহুত ভাল লাগছি হয় দাদা যেজন মানুহৰ কাৰণে আমি এখন স্বাধীন দেশৰ নাগৰিক হ'ব পাৰিলো সেইজন মানুহক আমি কেনেকৈ পাৰিম এতিয়া তনাৰ নিচিনা আজি চবেই হ'ল আগো আমাৰ সমাজখন বহুত আগবাঢ়ি গেল আগো এতিয়া অকল আজিৰ দিনটোতে মহাত্মা গান্ধীক মনত পেলি নহ'ব সদায় মনত পেলি থাকিব লাগিব হয় দাদা তে কোৱাচোন গান্ধী জয়ন্তী কিয় পালন কৰা হয় আজিৰ দিনটোত কাৰণ 1969 চনৰ 2 অক্টোবৰ মানে আজিৰ দিনটোত মহাত্মা গান্ধী জন্মগ্ৰহণ কৰিছিল সঁচাই তোমাৰ দৰে ল'ৰা আমাৰ দেশত যদি আৰু 100টা নলাগ হয় তেতিয়াহ'লে আমাৰ কিছুমান জঘন্য কাম নলাগ হয় কি কৰিব দাদা আগৰ সেই বাপু নাই দেখো নাই কথাটো ঠিকে কৈছা তুমি এনে বাপুৰ আচল নামটো জানা না তুমি হয় জানো দাদা বাপুৰ আচল নাম মোহন দাস কৰমচাঁদ গান্ধী কৈ দিওঁ না তুমি বহুত জানা অলপ চলপ শিকছো আৰু দাদা অকল বাপুৰ বিষয়ে জানি নহ'ব বাপুৰ আদৰ্শও অনুকৰণ কৰিব লাগিব তুমি জানা না নাই বাপুৱে বিদেশী বিৰুদ্ধে কি কৰিছিল সিমান নাজানো তথাপিও অলপ চলপ জানো ঠিক আছে দা কোৱাচোন বাপুৱে বিদেশীৰ বিৰুদ্ধে ভালেখিনি আন্দোলন কৰিছিল যেনে বিদেশী বস্ত্ৰ বৰ্জন দণ্ডি যাত্ৰা ভাৰত ত্যাগ আদি ভালেমান আন্দোলন কৰিছিল কাহিনী জানো বাকী নাজানো হয় এনকি বাপুৱে আমাৰ দেশৰ বিদেশী হাতৰ পৰা ৰক্ষা কৰিছিল হয় দাদা আৰু এটা কথা বাপুৱে দেশ স্বাধীন কৰি বেছি দিন জেৰি কৰি নলিয়া এতিয়া কাৰণ 1948 চনৰ 30 জানুৱাৰী দিনা বাপুক হত্যা কৰা হৈছিল জলক আমিও যাওঁ জলক আজি ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হ'ল যি আজি গান্ধী জয়ন্তীৰ কাৰণে আমি এনেকৈ বনাইছোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ নিশ্চয় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে